বন্ধুসকল, ৰিয়ান পৰাগে কিছুদিনৰ পৰা অতি হতাশাজনক প্ৰদৰ্শন কৰি আহিছিল। IPLতো ধাৰাবাহিকভাৱে ফ্লপ কৰি আহিছিল, কিন্তু এতিয়া ঘৰুৱা ক্ৰিকেটত তেওঁ নিজৰ ধুমুহাময় বেটিঙেৰে আতংকৰ সৃষ্টি কৰিছে। বন্ধুসকল, দেওধৰ ট্ৰফীত তেওঁ বেটেৰে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। পৰাগে নিজৰ সমালোচকসকলক নীৰৱ কৰি পেলালে। বন্ধুসকল, এই অসমৰ খেলুৱৈগৰাকীয়ে যোৱা 5 দিনত 2টা শতক অৰ্জন কৰিছে। 1 আগষ্টত দেওধৰ ট্ৰফীত ইষ্ট মণ্ডল আৰু ৱেষ্ট পশ্চিম মণ্ডলৰ মাজত এখন খেল অনুষ্ঠিত হয়। এই মেচখনত ৰিয়ান পৰাগে বিস্ফোৰক বেটিঙেৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হয়। মাত্ৰ 68টা বলৰ সন্মুখীন হৈ 150 ৰান ষ্ট্ৰাইক ৰেটত বেটিং কৰাৰ সময়ত অপৰাজিত 102 ৰান সংগ্ৰহ কৰে। পৰাগে নিজৰ ধ্বংসাত্মক ইনিংছত 5টা 6টা চতুৰ ৰান কৰে। তেওঁৰ ইনিংছৰ বাবে ইষ্ট জোনে ৱেষ্ট জোনক 157 ৰানত পৰাস্ত কৰে। এই মুহূৰ্তত পৰাগক চৌদিশে প্ৰশংসা কৰা হৈছে। শেহতীয়াকৈ দেওধৰ ট্ৰফীত নৰ্থজনৰ বিৰুদ্ধে শতক অৰ্জন কৰিছে। তেওঁ এতিয়া প্ৰমাণ কৰি আছে যে আজিকালি ভাৰতীয় ক্ৰিকেট দলত যুৱ খেলুৱৈ অহৰহ সুযোগ লাভ কৰি আছে। এনে পৰিস্থিতিত ৰিয়ান পৰাগৰ বাবেও টীম ইণ্ডিয়াৰ দুৱাৰ মুকলি হ'ব পাৰে। যদি তেওঁ এনেদৰে খেলি থাকে তেন্তে সোনকালেই নীলা জাৰ্চি পিন্ধাৰ সুযোগ পাব।